নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্নটো হৈছে, আটাইতকৈ পাতল গেছবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আটাইতকৈ পাতল গেছবিধৰ নাম হ'ল হাইড্ৰজেন। 2 নম্বৰ প্ৰশ্নটো হৈছে, আটাইতকৈ গধুৰ পদাৰ্থটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আটাইতকৈ গধুৰ পদাৰ্থটোৰ নাম হ'ল বিস্মাথ। 3 নম্বৰ প্ৰশ্নটো হৈছে, আটাইতকৈ পাতল ধাতুবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আটাইতকৈ পাতল ধাতুবিধৰ নাম হ'ল লিথিয়াম। 4 নম্বৰ প্ৰশ্নটো হৈছে, নিষ্ক্ৰিয় গেছ কেইবিধ? ইয়াৰ উত্তৰটো হৈছে নিষ্ক্ৰিয় গেছ 6 বিধ। 5 নম্বৰ প্ৰশ্নটো হৈছে, আটাইতকৈ গধুৰ নিষ্ক্ৰিয় গেছবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আটাইতকৈ গধুৰ নিষ্ক্ৰিয় গেছবিধৰ নাম হ'ল ৰেডন। 6 নম্বৰ প্ৰশ্নটো হৈছে, বায়ুমণ্ডলত মুঠ কিমান শতাংশ নাইট্ৰজেন গেছ থাকে? ইয়াৰ উত্তৰটো হৈছে বায়ুমণ্ডলত মুঠ 69% নাইট্ৰজেন গেছ থাকে। 7 নম্বৰ প্ৰশ্নটো হৈছে, বাহনৰ পৰা নিৰ্গত হোৱা মুখ্য প্ৰদূষক গেছবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বাহনৰ পৰা নিৰ্গত হোৱা মুখ্য প্ৰদূষক গেছবিধৰ নাম হ'ল কাৰ্বন মনোক্সাইড। 8 নম্বৰ প্ৰশ্নটো হৈছে, কোষৰ মগজু বুলি কোনটো অংশক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে কোষৰ মগজু বুলি কোষকেন্দ্ৰক কোৱা হয়। 9 নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ তৰংগ প্ৰবাহিত হ'বলৈ কোনো মাধ্যমৰ প্ৰয়োজন নাই? ইয়াৰ উত্তৰটো হৈছে পোহৰ তৰংগ প্ৰবাহিত হ'বলৈ কোনো মাধ্যমৰ প্ৰয়োজন নাই। 10 নম্বৰ প্ৰশ্নটো হৈছে, মানৱ দেহত সৰ্বাধিক কলেষ্ট্ৰল ক'ত পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে মানৱ দেহত সৰ্বাধিক কলেষ্ট্ৰল যকৃতত পোৱা যায়। 11 নম্বৰ প্ৰশ্নটো হৈছে, লুট মামৰে ধৰাৰ প্ৰধান কাৰণ কি? ইয়াৰ উত্তৰটো হৈছে লুট মামৰে ধৰাৰ প্ৰধান কাৰণ হৈছে অক্সিজেন আৰু জলীয় বাষ্প। 12 নম্বৰ প্ৰশ্নটো হৈছে, টাইফয়েড ৰোগৰ ফলত দেহৰ কোনবিধ অংগ প্ৰভাৱিত হয়? ইয়াৰ উত্তৰটো হৈছে টাইফয়েড ৰোগৰ ফলত দেহৰ অন্ত্ৰ নামৰ অংগবিধ প্ৰভাৱিত হয়। 13 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰটিনৰ অভাৱত শিশুৰ কি ৰোগ হয়? ইয়াৰ উত্তৰটো হৈছে প্ৰটিনৰ অভাৱত শিশুৰ কোৱাচিয়কৰ ৰোগ হয়। 14 নম্বৰ প্ৰশ্নটো হৈছে, ৰেফ্ৰিজাৰেটৰত কি গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ৰেফ্ৰিজাৰেটৰত ফ্ৰিয়ন গেছ ব্যৱহাৰ কৰা হয়। 15 নম্বৰ প্ৰশ্নটো হৈছে, বৰফৰ গলনাংক কিমান? ইয়াৰ উত্তৰটো হৈছে বৰফৰ গলনাংক 0 ডিগ্ৰী চেলছিয়াছ। 16 নম্বৰ প্ৰশ্নটো হৈছে, ফলত মিঠা সোৱাদ হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো হৈছে ফলত ফ্ৰক্টোজ থকাৰ বাবে ইয়াৰ সোৱাদ মিঠা হয়। 17 নম্বৰ প্ৰশ্নটো হৈছে, এচিডে ৰঙা লিটমাছৰ বৰণ কিহলৈ পৰিৱৰ্তন কৰে? ইয়াৰ উত্তৰটো হৈছে এচিডে ৰঙা লিটমাছৰ বৰণ নীলালৈ পৰিৱৰ্তন কৰে। 18 নম্বৰ প্ৰশ্নটো হৈছে, ছ'ডা পানী প্ৰস্তুত কৰিবলৈ কি গেছৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ছ'ডা পানী প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইডৰ ব্যৱহাৰ কৰা হয়। 19 নম্বৰ প্ৰশ্নটো হৈছে, বৈদ্যুতিক বাল্বত এবিধ গেছ থাকে, এই গেছবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বৈদ্যুতিক বাল্বত থকা গেছবিধৰ নাম হ'ল নাইট্ৰজেন গেছ।
20 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ দেহত স্বাভাৱিক উত্তাপ কিমান? ইয়াৰ উত্তৰটো হৈছে মানুহৰ দেহত স্বাভাৱিক উত্তাপ 98.4 ডিগ্ৰী ফাৰেনহাইট। 21 নম্বৰ প্ৰশ্নটো হৈছে সোণ সহজতে গলাবলৈ ব্যৱহাৰ কৰা এচিডবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সোণ সহজতে গলাবলৈ ব্যৱহাৰ কৰা এচিডবিধৰ নাম হ'ল একুৱাৰেজিয়া। 22 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলে সৰ্বাধিক অক্সিজেন ক'ৰ পৰা পায়? ইয়াৰ উত্তৰটো হৈছে বায়ুমণ্ডলে সৰ্বাধিক অক্সিজেন সাগৰীয় উদ্ভিদৰ পৰা পায়। 23 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ পিছতে বুদ্ধিমান প্ৰাণীবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মানুহৰ পিছতে বুদ্ধিমান প্ৰাণীবিধৰ নাম হ'ল ডলফিন।